Welcome back to my YouTube channel M Rahman Maths Academy. তোমার আমার ছাত্রছাত্রী সকল নিশ্চয় ভালো আছে তো আহা আজি আমি দশমমান শ্রেণীৰ ত্ৰিভুজ যেটো চ্যাপ্টাৰ আছিল এই চ্যাপ্টাৰটোৰ একেবাৰে লাষ্ট খণ্ড বা লাষ্ট ক্লাছটোত আজি আমি আহি পাইছো এইটো ক্লাছত আমি কোৱেশ্চন নম্বৰ 12 ৰ পৰা একেবাৰে শেষক লৈকে যিখিনি কোৱেশ্চনছ আছে গোটেইখিনি আলোচনা কৰিম আৰু তোমালোকে শুনিলে হয়তো ভাল পাবা তোমালোকৰ এইবাৰ যেটো এসএসএল যে এক্সাম হ'বলৈ গৈ আছে এই এসএসএল যে এক্সামত আমাৰ ত্ৰিভুজ চ্যাপ্টাৰৰ এক্সাৰসাইজ 6.3 ক লৈকেই লাগে তাৰ পিছত আৰু নালাগে ঠিক আছে তো এইখিনি মানে কাটি দিয়া আছে তো কোৱেশ্চন নম্বৰ 12 এবাৰ মই পঢ়ি দিছো চিত্ৰ মই আগতীয়াকৈ আঁকি লৈছো কাৰণ চিত্ৰ আঁকি মানে ইয়া দিয়া আছে কোৱেশ্চনটো তো চাবা এবিসি ত্রিভুজৰ দুটা বাহু এবি আৰু এসি মাৰ্ক কৰি লও এটো এবি বাহু আৰু এটো হল এসি বাহু ওকে আৰু মধ্যমা এডি এই মধ্যমা এডি চাবা ক্ৰমে এতৰ লগত পিকিউআৰ ত্ৰিভুজৰ পিকিউআর এইটো তেনেহলে এইটো বাহু নহয় বিসি এইটো হ'ব ওকে আৰু মধ্যমা কি পিএম সমানুপাতিক আমাক দেখাব লাগে ত্ৰিভুজ এবিসি সদৃশ ত্ৰিভুজ পিকিউআর ওকে তো সবা আমাক কোৱা আছে এই এবি বাহুৰ লগত পিকিউ বাহুৰ অনুপাত বিসি বাহুৰ লগত কিউআর বাহুৰ অনুপাত এই মধ্যমাটোৰ লগত এই মধ্যমাটোৰ অনুপাত সমানুপাতিক বুলি কোৱা আছে তো সবা আমি সমাধান কৰিবলৈ গলে কি কৰিম আমাক কোৱা আছে যে এবি বাহুৰ লগত কাৰ অনুপাত পিকিউৰ অনুপাত বিসি বাহুৰ লগত কিউআর বাহুৰ অনুপাত আৰু মধ্যমা এডিৰ লগত মধ্যমা পিএমৰ অনুপাত এত হলে দেখুৱাব লাগে যে তো আমাক কি দেখাব লাগে চাবা আমাক দেখাব লাগে ত্রিভুজ এ বি সি সদৃশ ত্রিভুজ পি কিউ আর ঠিক আছে এইখিনি আমাক দেখাব লাগে এতিয়া চোৱা আমাক যে দিয়া আছে আমি তাৰে পৰা কোৱেশ্চনটো স্টাৰ্ট কৰিম ঠিক আছে আমাক দিয়া আছে কি এবি বাই পি কিউ আৰু বিসি বাই কিউ আর ঠিক আছে আৰু এটা খণ্ড আছে কি এডি বাই পিএম এডি বাই পিএম টো যদি আমি অলপ পিছত আহু এটো পিছত থাকক এডি বাই পিএম টো দিয়া আছে দুটা বাহু লৈছো চাও কি হয় এবি বাই পিকিউ আমাক কোৱা আছে চাবা এডি টো মধ্যমা ঠিক আছে মধ্যমাৰ অৰ্থ হল এই যে ডি বিন্দু আছে বিসিৰ মাজত ডি টু বিসিৰ কি হয় মধ্যবিন্দুৰ অৰ্থ এই খণ্ডটোৰ লগত এই খণ্ডটো সমান হয় না নাই একেদৰে ইফালে পিএম টো মধ্যমা তাৰ মানে কিউ আৰু আৰ এই কিউ আৰু আৰৰ মধ্যবিন্দু কি এম তাৰ মানে এই খণ্ডৰ লগত এই খণ্ড কি সমান তো যদি সমান হয় তেতিয়া হলে এইটোক আমি আধা কৰি দিও বিসিক যদি আধা কৰি দিও মানে 1/2 হাফেৰে তলে ওপৰে পূৰণ কৰি দিও তো তলে ওপৰে পূৰণ কৰি দিলে আমি কি লিখিব পাৰো এবি বাই পিকিউ সমান সমান হাফ অফ চাবালে হাফ অফ বিসি বিসিৰ আধা খিনি মানে কি লিখিব পাৰো বিডি হয় আৰু হাফ অফ কিউআর মানে কি লিখিব পাৰিম কিউএম কিয় লিখিব পাৰিম যেহেতু ডি কাৰ বিসিৰ আৰু এম কাৰ কিউআৰৰ মধ্যবিন্দু বলে মধ্যবিন্দু কত দিয়া আছে হয় না নাই মধ্যবিন্দু দিয়া নাই কিন্তু এটো যে মধ্যমা হেতু তো দিয়া আছে না মধ্যমা কাক কয় ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ মাজৰ বিন্দুলৈ যিটা ৰেখাখণ্ড টানো সেই ৰেখাখণ্ডডালক কি কয় মধ্যমা বুলি কয় ইয়াৰ আগৰ ভিডিঅত মই মধ্যমাৰ সূত্ৰ তোমালোকক ধুনিয়াকৈ লিখি দিছিলো হয় না নাই তো চাবা
আমি পালো AB বাই PQ এই AB বাই PQ আৰু BD বাই কি পাইছো QM এতিয়া চোৱা ইয়াৰ লগত আমাক কি দি আছে AD বাই কি দি আছে PM তো AD বাই PM টো যদি আমি ইয়াৰ লগত লগাই আহু AD বাই PM ইয়াতো আমি দি দিলু AD বাই কি PM ওকে ইয়াতো আমি দি দিলু কি বলে AD বাই PM AD বাই PM তো এতিয়া চোৱা AB বাই PQ এটোৰ লগত এটো BD বাই QM এটোৰ লগত এটোৰ মধ্যমাৰ লগত মধ্যমা সমানুপাতিক তাৰ অৰ্থ আমি কি ক'ব পাৰো ত্ৰিভুজ ABD সদৃশ ত্রিভুজ PQM হয়না ত্রিভুজ দুটা সদৃশ হলে সদৃশ ত্রিভুজৰ অনুৰূপ কোণ সমান হয় না নহয় হয় তেতিয়া হলে ক'ব পাৰো এংগুল ABD সমান সমান কি ক'ব পাৰিম PQM রাইট এতিয়া সোয়া ABD লিখা যি কথা ABD লিখা যি কথা ABC লিখা তো একে কথা তো বা কি লিখিব পাৰো ABC PQM লিখা যি কথা PQR লিখা একে কথা সোয়া কোনটো একেটাই বুজাইছে না PQM মানে Q কোনে বুজাইছে PQR লিখিলেও একেটাই বুজাইছে তো ইয়াত আমি কি পালো ABC লগত PQR সমান তো ABC লগত যদি PQR সমান আমি পাইছো আৰু আমাক দিয়া আছে কিছু আৰু এটা খণ্ড এটো খণ্ড উঠাই আনা AB ডিভাইডেড বাই PQ আৰু BC ডিভাইডেড বাই কি আছে QR তো সোয়া দুজোৰ বাহুৰ অনুপাত আৰু দুটা কোণ আমি কি পালো সমান তো দুজোৰ বাহুৰ অনুপাত আৰু দুটা কোণ যদি সমান পাও আমি কি ক'ব পাৰিম এতেকে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR কি স্বীকাৰ্য মতে SA S স্বীকাৰ্য মতে হল তো এটা আমাৰ প্ৰমাণ হৈ গল ঠিক আছে ভিডিওটো পজ কৰি উঠাই লবা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় হ্যাঁ তো আমি কোৱেশ্চন নম্বৰ 13 শিকিম আৰু কোৱেশ্চন নম্বৰ 13 মই কৈছো তোমালোকক 12 নম্বৰ কোৱেশ্চনটো যিমান ইম্পৰ্টেন্ট আছে তাতকেও বেছি ইম্পৰ্টেন্ট ঠিক আছে তো কোৱেশ্চন নম্বৰ 13 চাও আহা কোৱেশ্চন নম্বৰ 13 ত কি কৈছে কোৱেশ্চন নম্বৰ 13 ত কৈছে ABC ত্ৰিভুজৰ BC বাহুৰ ওপৰত ডি এটা বিন্দু ঠিক আছে ABC ত্রিভুজৰ এটা ত্রিভুজ আঁকিলো ABC এটা ত্রিভুজ আঁকি ললো ABC এটা ত্রিভুজৰ BC বাহু কোনটো হয় এটো হয় BC বাহুৰ ওপৰত ডি এটা বিন্দু আৰু ADC ইকুৱেল ডি এনেকুৱা এটা বিন্দু যে ADC ইকুৱেল মানে এইটো কোন সমান সমান সবা দে ADC ইকুৱেল BAC এইটো কোন ওকে আমাক কৈছে দেখুৱা যে CA স্কয়ার ইকুয়াল CB ইনটু CD ঠিক আছে তো আমাক কি দি আছে সোয়া এইটো কোণৰ লগত এইটো কোণ কি দি আছে সমান দি আছে এই যে যি দুটা কোণ সমান দিয়া আছে সেই দুটা কোণৰ পৰা আমি লিখা স্টাৰ্ট কৰিব পাৰো ঠিক আছে ত্ৰিভুজ ABC ৰ BC বাহুৰ ওপৰত ডি এটা এনে বিন্দু যাতে কি হয় এঙ্গুল ADC ইকুয়াল এঙ্গুল BAC ওকে দেখুৱাব লাগে কি দেখুৱাব লাগে যে CA স্কয়ার ইকুয়াল CB ইনটু CD ঠিক আছে তো সবা এই যে যি দুটা কোণ দিয়া আছে ইয়াৰ পৰা আমি ত্ৰিভুজটো লৈ লম বলে ত্ৰিভুজ ADC কোণ দিয়া আছে এটোৰ নামে আমি ত্ৰিভুজ লৈ ললো আৰু ত্ৰিভুজ BAC তে কোনোবাই কবা বলে BAC কিয় লিখিম ABC তো লিখিব পাৰো উল্টা উল্টা কি কিয় লিখিম হয় না নাই তো BAC লিখাৰ মানে এইটোৱে ইয়াত যে লিখিছো ADC আৰু ইয়াত যে লিখিছো BAC তাৰ মানে A বিন্দুৰ অনুৰূপ B হৈ আছে D ৰ অনুৰূপ A হৈ আছে আৰু C ৰ অনুৰূপ C হৈ আছে ইখিনি আৰু আমি কষ্ট কৰিব না লাগে তো ইয়াত কোনটোৰ অনুৰূপ কেনেকুৱা এইটো ত্ৰিভুজ যদি আমি কি লিখিছো ADC লিখিছো তেনহলে নেক্সট ত্ৰিভুজটো আমি BAC না ABC কি লিখিম ইখিনি কষ্ট কৰিব না লাগে যেটো কোন দিয়া আছে তাৰে পৰা আমি লৈ ললো ঠিক আছে ত্ৰিভুজ এটাৰ পৰা কি লিখিব পাৰিম চোৱা
এক নম্বৰত এটা কোণ আমাক সমান দিয়াই আছে, তো এইটো লিখি লওঁ ADC সমান সমান BAC, এইটো আমাক দিয়া আছে। ঠিক আছে, নেক্সট কি আছে, আৰু তো আমাক দিয়া নাই, কিন্তু চোৱা C এনেকুৱা এটা কোণ যেটো ADC ত্ৰিভুজৰো কোণ হয়, BAC ত্ৰিভুজৰো কোণ হয়। তো মই তোমালোকক ইয়াৰ আগৰ ভিডিঅ'বোৰত কি কৈছো, এটা কথাই বাৰে বাৰে কৈছো, যোনটো কোণ লাগে, কোনটো লাগে, C কোণ লাগে, তো C আখৰটোক ঠিক মাজত পেলাই দিয়া, বাস কোণ আল্টিমেট হৈ যাব। বলে কেনেকে, ADC আছে, ইয়াক তুমি এনেকুৱা কৈ দিয়া ACD বা DC এও ক'ব পাৰা, একে কথা। তো ACD কৈছো, তো ইয়াত কি কম, BCA কম, হয় না নাই, A তাৰ পিছত কি কৈছো, লাষ্টৰ আখৰ C, তাৰ পিছত কি কৈছো D, তো BC কি হ'ব A, এইটো লিখা সাধাৰণ কোণ, দুটা ত্ৰিভুজৰ কোণ হয়, তো সাধাৰণ কোণ। আৰু এটা কোণ বাকি থাকিলে, কোনটো কোণ বাকি থাকিলে চোৱা, D আখৰ মাজত পৰিছে, C আখৰ মাজত পৰিছে, তো এইটো পৰা নাই, ইয়াক লিখি দিও আমি DAC, তো ইয়াত কি লিখিম DA, তো ইয়াত কি লিখিম ABC, তৃতীয় কোণ বুলি লিখি দিলে হল। হা, ত্ৰিভুজৰ দুটা কোণ সমান হলে তৃতীয় কোণ আল্টিমেট সমান হবই লাগিব, হয় না নাই, কিয় ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টিটো 81, তো টোটালটো যদি সমান হয়, আল্টিমেট দুটা সমান হলে কি তৃতীয়টো এনে সমান হ'ব। তো এতেকে আমি কি লিখিব পাৰিম, ত্ৰিভুজ ADC সদৃশ ত্ৰিভুজ BAC, কি স্বীকাৰ্য মতে AAA, হয় না নাই। এতিয়া চোৱা ইন্টারেস্টিং কথাটো এতিয়া, ইয়াত কি আছে CA স্কয়াৰ, তো ত্ৰিভুজ দুটা যদি সদৃশ হয়, অনুৰূপ বাহুৰ অনুপাত আমি সমান লিখিব পাৰো, তো CA স্কয়াৰৰ পৰা মই এটা CA লিখিছো। হা, C আৰু কি লিখিছো A, এটেনশন দিয়া CA, তো ইয়াত কি লিখিম CB, ইয়াৰ হেখৰটো আৰু প্ৰথমটো যদি CA হয়, ইয়াত CB হ'ব নে নাই, তো CB গুছি গল, CD লাগে, তো CD ইয়াৰ পৰা CD লিখিলো CD, তো ইয়াত কি লিখিম CA। এতিয়া যদি ক্রস মাল্টিপ্লিকেশন কৰি দিও কি হ'ব, CA স্কয়ার ইকুয়াল CD ইনটু CB বা CB ইনটু CD, প্রুফ হৈ গল, হলে নাই। সো একেবারে ইজি প্রসেসত কৰি দিছো, ওকে, ইয়াত কি ইজি প্রসেসত আৰু নহব। তো ভিডিওটো পজ কৰি এটো উঠাই লোৱা। নেক্সট কোশ্চেন আমাক কি কৈছে, কোশ্চেন নাম্বার 13 তো কৰিলো, কোশ্চেন নাম্বার 14, তো চাবা কোশ্চেন নাম্বার 14 কি কৈছে, এটো কোশ্চেন নাম্বার 13 আছিল। হা, তো কোশ্চেন নাম্বার 14 আমাক কৈছে ত্রিভুজ ABCৰ দুটা বাহু AB আৰু AC আৰু মধ্যমা AD, তো এনেকুৱা কোশ্চেন আমি 12 নম্বৰত এটা কৰিছো, প্ৰায় সিমিলার, অকনমান বেলেগ আছে, ABC আৰু ইয়াৰ মধ্যমা কৈছে AD। ওকে, ইয়াতে এটা ত্ৰিভুজ আঁকি লও, এটো ত্রিভুজৰ নাম কি দিব লাগে PQR, ওকে, আৰু ইয়াৰ মধ্যমা কি কৈছে PM। ঠিক আছে, যদি সমানুপাতিক হয় দেখুৱাব লাগে ত্রিভুজ ABC সদৃশ ত্রিভুজ PQR। তো ঠিক আছে, চাবা আমাক দিয়া আছে AB বাহুৰ লগত PQ, BC নাই, AC আছে, AC আছে, AC বাহুৰ লগত কি দিয়া আছে PR, আৰু AD মধ্যমাৰ লগত কি দিয়া আছে PM। এত হলে দেখুৱাব লাগে যে ত্রিভুজ ABC সদৃশ ত্রিভুজ PQR। ওকে, তো এতিয়া ইয়াত যিখিনি দিয়া আছে, এই দিয়াখিনিৰ ওপৰত ভিত্তি কৰি আমি এটো প্ৰমাণ কৰিব নোৱাৰো। তো তাৰ কাৰণে কি কৰিব লাগিব, এই যে AD আছে, AD ৰ সমানকৈ টানি দিয়া, AD ৰ সমানকৈ AD ক বঢ়াই দিয়া। ঠিক আছে, সাপোজ ই বিন্দুলৈ বঢ়াই দিলো, M টো মই অলপ ইফালে লিখিছো, PM কো বঢ়াই দিয়া, কাৰ সমানকৈ PM ৰ সমানকৈ, কি বিন্দুলৈ বলে F বিন্দুলৈ। এতিয়া F ৰ লগত R কানেক্ট কৰি দিয়া, আৰু C ৰ লগত E কানেক্ট কৰি দিয়া। ঠিক আছে, তো আমি এতিয়া যিখিনি কাম নিজে কৰিলে এই কথাখিনি লিখিম, বলে কেনেকে লিখিম, AD ৰ সমানকৈ AD ৰ সমানকৈ
এডি ই বিন্দু লৈ আৰু পি এমৰ সমানকৈ পি এমক এফ বিন্দু লৈ বঢ়াই দিয়া হল। কেৱল এইখিনি কামে কৰিছো না? নাই কৰা। আৰু কি কৰিছো? চি ই আৰু আৰ এফ সংযোগ কৰা হল। হৈছে? এইখিনিও কৰিছো। এতিয়া এটা বস্তু চোৱা, এই যে ত্ৰিভুজ আছে, এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ মই মাৰ্ক কৰি দিছো হা। এই ত্ৰিভুজ আৰু এই ত্ৰিভুজ, ঠিক একেদৰে ইয়াতে এইটো ত্ৰিভুজৰ লগত এইটো ত্ৰিভুজ কিবা কৰিব পাৰো নেকি? এবাৰ ট্ৰাই কৰো। ইয়াতে যদি মই লও এ বি ডি, ত্ৰিভুজ এ বি ডি আৰু কি লৈছো এ বি ডি, তেনেহলে ইয়াত কি লব লাগিব? ই চি ডি, ত্ৰিভুজ ই চি ডিৰ পৰা কি কৰিব পাৰিম চাবা, এটেনশন দিয়া। ইয়াত আমি লিখিব পাৰো এডি ইকুৱেল ডি, কাৰণ এডি টো এই ওপৰৰ ত্ৰিভুজটোৰ বাহু হয় আৰু ডি টো তলৰ ত্ৰিভুজটোৰ বাহু হয়। তো আমি এক নম্বৰত লিখিব পাৰো এডি ইকুৱেল ডি। কিয় সমান? অংকন কৰি লৈছো চোৱা, এডিৰ সমানকৈ এডি, তো অংকন মতে, কাৰণটো কি দিব পাৰো? অংকন মতে হল। নেক্সট এংগল এ ডি বি, এ ডি বি, তো ই ডি সি কিয় সমান? বি প্ৰতিভ কোণ, হয় না নাই? বি প্ৰতিভ কোণ। আৰু চোৱা বিডিৰ লগত ডিসি সমান। কিয়? কাৰণ ডি টু বিসিৰ কি হয়? মধ্যবিন্দু, কাৰণ এডি টু মধ্যমতি আছিল না। ইয়াত আমি লিখি দিম, কাৰণ ডি কাৰ বিসিৰ কি হয়? মধ্যবিন্দু। তো আমি কি লিখিব পাৰো? এতেকে ত্ৰিভুজ এ বি ডি সৰ্বাংগ সম ত্ৰিভুজ ই চি ডি, কি স্বীকাৰ্য মতে? বাহু কোণ বাহু, হয় না নাই? এইটো বাহু, এইটো কোণ আৰু এইটো কি বাহু, দ্যাট মিন্স এস এ এস। তো সৰ্বাংগ সম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ কি হয়? সমান হয়। ক্লাস 9ত আমি পাইছো। তো যদি সমান হয় তেতিয়া হলে আমি লিখিব পাৰো নে যে এ বি ইকুৱেল ইসি? পাৰিম। কিয় সমান? চি পি চি টি। এতিয়া চোৱা সিপিসিটিৰ মানে কি? করসপন্ডিং পার্টস অফ কংগ্ৰুয়েন্ট ট্রায়াঙ্গলস, মানে সৰ্বাংগ সম ত্ৰিভুজৰ অনুৰূপ অংশ। তো আমি ইয়াত কি পালো যে ত্ৰিভুজ এবিসি সৰ্বাংগ সম ত্ৰিভুজ ইসিডি আৰু সৰ্বাংগ সম এইটো বাহু কোণ বাহু স্বীকাৰ্য মতে হল। তো আমি কি লিখিব পাৰো যে ইয়াৰে এবি বাহুৰ লগত ইয়াৰে এসি বাহু সমান। কিয় সমান? বোলে সৰ্বাংগ সম ত্ৰিভুজৰ অনুৰূপ অংশ। ঠিক আছে। এতিয়া চোৱা আমি এইটোৰ লগত এইটো যেনেকৈ সৰ্বাংগ সম দেখুৱাইছো, ঠিক এইটোৰ লগত এইটো আমি হেনেকৈ সৰ্বাংগ সম দেখুৱাব পাৰিম। পাৰিম না নাই? বোলে এইটো খণ্ডৰ লগত এইটো খণ্ড সমান, এই কোণৰ লগত এইটো কোণ সমান, আৰু এইটো খণ্ডৰ লগত এইটো খণ্ড সমান। তো একেদৰে আমি কি লিখিব পাৰো? একেদৰে PQ ইকুৱেল FR। ঠিক আছে। এটোক আমি 2 নম্বৰ দি ৰাখিলো। হ্যাঁ, এটোক আমি কেই নম্বৰ দি ৰাখিলো? 2 নম্বৰ। এতিয়া চোৱা আমাক দিয়া আছে কি? এইখিনি আমাক দিয়া আছে, হয় না নাই? তো এইখিনি আমাক দিয়া আছে। এতিয়া চাবা এবি মানে কি পাইছো? ইসি। তো এবি ঠাইত ইসি বহাই দিও। পিকিউ মানে কি পাইছো? এফআৰ বহাই দিয়া। এসি বাই পিআৰ থাকিব দিয়া এনেকৈ। এডি বাই পিএম, এডিক যদি ডাবল কৰি দিও 2 ৰে ইনটু কৰি দিও হা,
আৰু পিএমক যদি 2 ৰে ইনটু কৰি দিও কি হ'ব ইসি বাই এফআর এসি বাই পিআর এসি এডিৰ ডাবল কি এডিৰ ডাবল কৰিলে কি পাম এই আৰু পিএমক ডাবল কৰিলে স কি পাম পিএফ এইবাৰ সোৱা এইবাৰ আমি কি পালো সোৱা ইসি বাই এইটো খণ্ডৰ লগত এইটো খণ্ডৰ অনুপাত এসিৰ লগত এইটোৰ অনুপাত আৰু এই দীঘল বাহুটোৰ লগত এই দীঘল বাহুটোৰ কি অনুপাত তাৰ মানে আমি ক'ব পাৰো যে এসিই এটো সি হয় এসিই লগত পিআরএফ এই ত্ৰিভুজটো কি সদৃশ তিনিজোৰ বাহুৰ অনুপাত সমান দেখুৱাইছো হয় না নাই তো আমি লিখিব পাৰো এতেকে ত্ৰিভুজ এসিই সদৃশ ত্ৰিভুজ পিআরএফ এস 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 শিকাৰ্য মতে ঠিক আছে তো এই দুটা ত্রিভুজ যদি সদৃশ হয় তেতিয়া হলে আমি কি লিখিব পাৰিম এতেকে এইটো ত্রিভুজৰ এইটো কোণ লিখা CAE সমান সমান RPF হয় বা আমি কি লিখিব পাৰো CAE লিখা যি কথা CAD লিখা তো একেই কথা হয় না নাই RPF লিখা যি কথা RPM লিখা একেই কথা ঠিক আছে তো লিখি দিলো এতিয়া সোৱা এইখিনি কৰিবলৈ আমি জি নাটক কৰিলো নাম্বাৰ 3 দি লৈছো এইখিনি কৰিবলৈ আমি যিখিনি নাটক কৰিছো সেম নাটক যদি ইফালে কৰো এটো যদি বঢ়াই দিও তেতিয়া হলে কি পাম তেতিয়া হলে একেদৰে আমি লিখিব পাৰিম নে যে এংগল BAD equal QPM 4 নম্বৰ দি দিলো এতিয়া 3 + 4 যদি কৰো কি পাম CAD plus BAD আৰু ইফালে RPM plus QPM CAD আৰু BAD মিলাই পেলাই কি হ'ব এংগল A আৰু ইখিনি মিলাই পেলাই কি হ'ব এংগল P আৰু আমাক দিয়া আছে কি AB by PQ সমান সমান AC by PR সো প্রথম দিয়া আছে না এখিনি দিয়া আছে এই যে তো দুটা এজোৰ কোণ দেখুৱাইছো দুজোৰ বাহু দেখুৱাইছো তাৰ মানে এতিয়া আমি ক'ব পাৰো নে নাই এতেকে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR কি শিকাৰ্য মতে SAS শিকাৰ্য মতে হৈ গল প্রুফ হয় না নাই তো ভিডিওটো পজ কৰি উঠাই লোৱা কোশ্চেন নম্বৰ 15 and 16 তো এতিয়া আমি কোশ্চেনস নম্বৰ 15 আৰু 16 আৰু দুটা কোশ্চেন আছে তো 15 আৰু 16 দুটা কোশ্চেনো আমাৰ যথেষ্ট ইম্পৰ্টেন্ট মানে তোমালোকক ইখিনি ক'ব পাৰি যে কোশ্চেন নম্বৰ 12 ৰ পৰা 16 ক লৈকে মানে আজি যিখিনি কোশ্চেনস আলোচনা কৰি আছো কোশ্চেন নম্বৰ 12 to 16 তোমালোক এক প্ৰকাৰ ক'ব পাৰি কোশ্চেন নম্বৰ 12 ৰ পৰা 16 ক লৈকে যেকেটা কোশ্চেনস আছে এই কোশ্চেন কিটাৰ ভিতৰত এটা কোশ্চেন কিন্তু মেট্ৰিকত সদায় থাকে ঠিক আছে গতিকে কোশ্চেনস খিনি ভালকে চাবা এইবাৰ আমি কোশ্চেনস নম্বৰ 15 আলোচনা কৰিম তো কোশ্চেন নম্বৰ 15 ত কি কৈছে 6 মিটাৰ ওখ এটা উলম্ব খুঁটাৰ ভূমিত হোৱা চাৰ্দিক 4 মিটাৰ এটো ধৰি ললো 6 মিটাৰ ওখ খুঁটি ইয়াৰ ভূমিত যেটো দিগ হৈছে 4 মিটাৰ খুঁটিৰ উচ্চতা কিমান 6 মিটাৰ ঠিক আছে এইটো বিন্দুক A ভাবি লৈছো B আৰু এটোক C বুলি ধৰিলো একে সময়ত এটা টাৱাৰৰ চাৰ্দিক 28 মিটাৰ একে সময়ত এটা টাৱাৰ আছে যাৰ চাৰ্দিক কিমান 28 মিটাৰ ঠিক আছে এটো P Q আৰু R বুলি ভাবিলো তো আমাক টাৱাৰৰ যেটো উচ্চতা হেতু ওলাব লাগে হা টাৱাৰটোৰ উচ্চতা ওলাব লাগে তো চাবা ধৰা হল খুঁটাৰ উচ্চতা কিহেৰে বুজাইছো AB খুঁটাৰ উচ্চতা AB ইকুৱেল 6 মিটাৰ খুঁটাৰ চাৰ্দিক কিহেৰে বুজাইছো BC
ইজ ইকুৱেল 4 মিটাৰ টাৱাৰৰ উচ্চতা PQ ইকুৱেল হোৱাট এটোৰ মান নাই টাৱাৰৰ চাৰ্দিক কিমান হ'ব Q1 ইকুৱেল কিমান 28 মিটাৰ ওকে তো সোৱা যেহেতু সাটো একে সময়তে কৈছে কি কৈছে একে সময়তে কৈছে তো একে সময়ত সা হলে কি হ'ব এটো তো 90 ডিগ্ৰী হয় আৰু একে সময়ত যেতিয়া সা হ'ব এইটো কোণৰ লগত এইটো কি হ'ব অনুৰূপ কোণ এইটো লগত এইটো কি হ'ব অনুৰূপ কোণ তাৰ মানে আমি ক'ব পাৰো ত্ৰিভুজ ABC আৰু ত্রিভুজ PQR ৰ পৰা এংগল ABC সমান সমান PQR কি সমান 90 ডিগ্ৰী এংগল BAC QPR হয় নাই QPR আৰু এটা আছে কি এংগল ACB তো ইয়াত যদি ACB কেও ইয়াত কি কম PRQ এই দুটা একেলগত লিখি দিছো অনুৰূপ কোণ ঠিক আছে তো আমি লিখিব পাৰো ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR কি স্বীকাৰ্য মতে A স্বীকাৰ্য মতে তো ত্ৰিভুজ দুটা যদি সদৃশ হয় এতিয়া আমি লিখিব পাৰো নে যে AB বাই PQ BC বাই QR ইয়াৰে AB বাহু লৈছো ইয়াৰে PQ লৈছো ইয়াৰে BC লৈছো ইয়াৰে কি লৈছো QR লৈছো তো AB ৰ মান কিমান আছে 6 PQ ৰ মান আছে জানো নাই BC ৰ মান কিমান দিয়া আছে 4 QR ৰ মান কিমান 28 ওকে সারি কেইবাৰ যাব একবাৰ 28 7 বাৰ হয় তো এতিয়া একেৰে যদি PQ ক বজ্ৰপূৰণ কৰি দিও তো PQ হ'ব আৰু 6 ৰে 7 ক পূৰণ কৰিলে কি হ'ব 42 হ'ব তো আমি ক'ব পাৰো নিৰ্ণীয় উচ্চতা কিমান 42 মিটাৰ হৈ গল আমাৰ आंसर হয় না একেবাৰে সিম্পল কোশ্চেনস হয় বাট ইম্পৰ্টেন্ট আছে কোশ্চেন নাম্বাৰ 16 যিমানখিনি কোশ্চেন ডিসকাস কৰিলু আটাইতকে 16 নম্বৰটো বেছি ইম্পৰ্টেন্ট আছে হা তো 16 নম্বৰ কোশ্চেনটো মই বাৰে বাৰে কৈ আছো ইম্পৰ্টেন্ট আছে অলপ ভালকে চাবা তো হা আমি কোশ্চেন নম্বৰ 16 ত যাও কি কৈছে কোশ্চেন নম্বৰ 16 ত কৈছে ABC আৰু PQR ত্ৰিভুজ দুটাৰ মধ্যমা ক্ৰমে AD আৰু PM ABC এটা ত্ৰিভুজ PQR এটা ত্রিভুজ দুটা ত্রিভুজৰ মধ্যমা এটাৰ মধ্যমা কি কৈছে AB ৰ মধ্যমা হল AD আৰু এটোৰ মধ্যমা হল PM ঠিক আছে আৰু দিয়া আছে যদি ত্রিভুজ ABC সদৃশ PQR হয় তেন্তে প্ৰমাণ কৰিব লাগে AB বাই PQ ইকুৱেল AD বাই PM তো চাবা কোশ্চেন নম্বৰ 16 ত্রিভুজ ABC সদৃশ ত্রিভুজ PQR হয়না আৰু কি দিয়া আছে AD, PM ক্রমে ত্রিভুজ দুটার মধ্যমা হলে প্রমাণ কৰিব লাগে যে কি প্রমাণ কৰিব লাগে AB by PQ equal AD by PM ঠিক আছে তো এবাৰ চাবা যেহেতু আমাক দিয়া আছে ত্রিভুজ ABC সদৃশ ত্রিভুজ PQR তো ত্রিভুজ দুটা যেহেতু সদৃশ দিয়া আছে তো আমি কি লিখিব পাৰো সদৃশ ত্রিভুজৰ অনুৰূপ বাহুৰ অনুপাত সমান হয় না নাই
তো AB বাই PQ BC বাই QR AC বাই PR AB ৰ লগত PQ ৰ অনুপাত BC ৰ লগত QR ৰ অনুপাত AC ৰ লগত PR ৰ অনুপাত সমান হবনে নাই তাৰ লগতে আৰু কি ক'ব পাৰি এংগুল A ৰ লগত C সমান এংগুল B ৰ লগত Q সমান আৰু এংগুল C ৰ লগত এংগুল R সমান তো এই গুটেইখিনিক আমি 1 নম্বৰ বুলি ৰাখি দিলো এতিয়া চাবা AB বাই PQ আৰু BC বাই QR জাস্ট দুটা খণ্ড লৈছো হা তো AB বাই PQ BC ৰ আধা কি হ'ব BD তো হাফেৰে পূৰণ কৰি দিয়া গল half of BC divided by half of QR ঠিক আছে তো AB by PQ BC ৰ আধা কি লিখিব পাৰো BD QR ৰ আধা কি লিখিব পাৰো QM কিয় কাৰণ D আৰু M যেহেতু D BC আৰু M QR ৰ মধ্যবিন্দু হয় না নাই মধ্যমা যদি তো মধ্যবিন্দু হবই তো এখানে আমি কি লিখিব পাৰিলো AB by PQ আৰু BD by QM পালো আৰু সোয়া এইটো কোনৰ লগতে এইটো কোন সমান দিয়া আছে হয় না নাই তো আৰু এংগুল B ইকুয়াল এংগুল কি Q B ইকুয়াল Q লিখা যি কথা এটো কোৰ পৰা লিখিলো 1 ৰ পৰা ওকে তো এইটো লিখা যি কথা বা এংগুল ABD আৰু PQM একে কথা B লিখা যি কথা ABD লিখা একে কথা Q লিখা যি কথা PQM লিখা একে কথা তো AB by PQ এইটো বাহৰ লগত এইটো BD by QM আৰু এই কোণৰ লগত এই কোণ তাৰ মানে কি ক'ব পাৰো মই ইয়াত লিখি দিছো দেই চাবা তো এটাকে আমি ক'ব পাৰো নে ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ PQM কি স্বীকাৰ্য মতে SAS তো ত্রিভুজ দুটা যদি সদৃশ হয় তার মানে আমি কব পারু যে AB বাই ইয়ারে AB বাহুর লগত ইয়ারে PQ এই ইয়ারে AD বাহুর লগত ইয়ারে কি PM হবনে নাই তো প্রুফ হৈ গল ওকে তো ভালকৈ উঠাইলো একেবাৰে ইজি প্ৰসেছত কৰি দিছো তো তোমালোকৰ দশম মানৰ জেনাৰেল ম্যাথছ সাধাৰণ গণিতৰ ত্রিভুজ চ্যাপ্টাৰটো একেবাৰে প্ৰথমৰ পৰা শেষক লৈকে যিখিনি আমাৰ পৰীক্ষাত বেছিকে ইম্পৰ্টেন্ট সদায় যিবোৰ কোৱেশ্চন আহি থাকে সেই কোৱেশ্চনবোৰ ডিসকাস কৰা হল ঠিক আছে তো বহুত কেইটা ভিডিও হৈছে তো তোমালোকে ভিডিওবোৰ চাই লবা আৰু এই যে ভিডিওবোৰ যে কৰি থাকো তোমালোকৰ কাৰণে ইমান কষ্ট কৰি গৰমত যদি ভিডিওবোৰ চাই হসাকৈ তোমালোকৰ ভাল লাগিছে নিজৰ বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু আমি তোমালোকৰ ওচৰত আসলতে একো নিবিচাৰো জাস্ট তোমালোকৰ অকনমান সাপোৰ্ট লাগে ঠিক আছে তোমালোকে এটা লাইক এটা শেয়াৰ এটা কমেন্ট কৰিলে আমি কি হও নেক্সট যিবোৰ ভিডিও সেই ভিডিওবোৰ বনাবলৈ আমাৰ এটা ইনস্পিৰেশন আহে তো তোমালোকে নিশ্চয় ইমান দিনে যেনেকৈ সাপোৰ্ট কৰি আছা ঠিক হেনেকুৱাকে সাপোৰ্ট কৰিবা বুলি আশা থাকিল ঠিক আছে তো আজিলৈ ইমানতে শেষ কৰিছো পুনৰ লগ পাম ধন্যবাদ